মোৰ কি উম্মতৰ ফেনো থাকিব এইখিনি মোৰ গোটাই গুচি যাব মই মুছাৰ কথা ঘূৰিব নালাগিব লগনত মুছা আলাইহিস সালামৰ কাহিনী গুচি আহিলে আল্লাহৰ গাৱী আৱাজ দিলে জিবৰীলৰ মাধ্যমে শুনাই দিলে ও মোৰ দোস্ত ও মোৰ হাবিব যদি তুমি তাৰ পৰাই যদি আৰু মোৰ ওচৰলৈ আহিলা হয় তেতিয়াহ'লে মই পাঁচ নামাজ কমাই দিলো হয় পাঁচ নামাজ কমাই দিলেহেঁতেন কিন্তু আমাৰ নবী দোনো জাহানৰ বাদশা বিশ্বনবী রাহমাতুল লিল আলামিনে আমাক ইমান মৰম কৰে মহব্বত কৰে স্নেহ কৰে মমতা কৰে কিন্তু তেখেতৰ মমতা স্নেহ মহব্বত আপুনি আৰু মই কৰিব পাৰিছনে ভাই আজি আমাৰ কি হয় আমাৰ সুন্নতি লেবাস নাই আজান দিছে নামাজটো নাই ইমান আমাক মহব্বত কৰিলে ইমান কদৰ কৰিলে কিন্তু আপুনি আৰু মই আমাৰ নবীক কদৰ কৰিব পৰা নাই মহব্বত কৰিব পৰা নাই সুন্নতি তৰিকাত থাকিব পৰা নাই নবীৰ তৰিকাৰ জিন্দগী আমাৰ জিন্দগীত নাইকিয়া হৈ গৈছে এনেকুৱা জাহিলাতৰ দিনত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি কৰিছিলে দুনিয়াৰ বুকুত পঢ়াইছিলে আপুনি আৰু মই দুনিয়াৰ বুকুত জাহিলাতৰ জিন্দগী দেখা নাই কিন্তু দোনো জাহানৰ বাদশা রাহমাতুল লিল আলামিন ইমান কষ্ট কৰিছে ইমান মুজাহিদা কৰিছে আমাৰ কাৰণে তেজেৰে ৰাঙলি হৈ গৈছে কিন্তু তেখেতে কোনোদিন পিছুৱকি যোৱা নাছিলে জিকিব লা ইলাহা ইল্লাল্লাহ 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 ও মোর মাফনি হকল আইনাতে হকল শুনি লবা যিটো জামানত নবী দুজাহানৰ বাদশা রাহমাতুল লিল আলামিনে দুনিয়ার বুকুত আহিছিলে দ্বিতীয় কিন্তু আমার মা পরিয়াকলৰ কোনো ভেলু নাছিলে ইজ্জত নাছিলে মহব্বত নাছিলে সেই জামানাত যেতিয়াই ছোৱালী হৈছিলে ছোৱালী কি কৰিছিলে জিন্দা দফন কৰি দিছিলে কোনো ইজ্জত নাছিলে নারী জাতিটোৰ কোনো মহব্বত নাছিলে একোৱে ভেলু নাছিলে যেতিয়াৰ পৰাই দোনো জাহানৰ বাদশা রাহমাতুল লিল আলামিনে দুনিয়ার বুকুত আহিছে তেতিয়াৰ পৰাই আমাৰ মা পরিয়াকলৰ ইজ্জত বাঢ়ি গৈছে সন্মান বাঢ়ি গৈছে সকলোবোৰ ভেলু বাঢ়ি গৈছে নে নাই মহিলাসকল আছেনে এনেকুৱা এটা জামানা আছিলে এদিনাখন দোনো জাহানৰ বাদশা রাহমাতুল লিল আলামিনে মসজিদে নববীত সাহাবাসকলক লৈ বয়ান কৰি আছিলে প্ৰকাশ কৰি আছিলে সেই মসজিদে নববীত এটা কোণাত এজন ব্যক্তিয়ে কান্দি আল্লাহৰ ওচৰত দোৱা কৰি আছিলে ও আল্লাহ জীৱনত বহুত গুনাহ কৰিছো মৌলা ইমান পাপ কৰিছো ইমান মই কষ্ট পাইছো আৰু মই এনেকুৱা আছিলো মই জিন্দগীত যিমান দিন হায়াতে তৈবা আছিলে কোনোদিন মই ভাল কাম কৰি নেপালো দিদিয়াই দোনো জাহানৰ বাদশা রাহমাতুল লিল আলামিনে কি কৰিলে সাহাবাসকলক কৈ দিলে ও মোৰ মৰমৰ সাহাবাসকল
সেইজন ব্যক্তি কোন হয় তেহেঁতৰ চকুৰ পানী জমিনত টপটপে পৰি আছে, টপটপে পৰি আছে আৰু আল্লাহৰ ওচৰত দোৱা মাগি আছে। সেইজন ব্যক্তি কোন হয়? লগৰ চাহাবা